মেডাম জাবৰ পেলা মানুহ আহিছিল বাইদেউ। কি হল কাক লাগে? জাবৰ পেলোৱা মানুহ মেডাম, তাকে নিব আহিছিলো। পাকঘৰতে ডাষ্টবিনটো ভৰাই থৈ আছে, খালী কৰি আকৌ জেগাত থৈ দিলে হ'ব। আপুনি দি দিয়ক, মই ডাষ্টবিনটো খালী কৰি ইয়াতে দি থৈ যাম। বুজা নাই মই কি কৈছো? ডাষ্টবিনটো পাকঘৰতে ভৰ্তি হৈ আছে, খালী কৰি আগৰ জেগাত থৈ দিলে হ'ব। আপুনি ডাষ্টবিনটো বাহিৰতে থৈ দিয়া কৰিব। নাই আপোনাৰ অসুবিধা হ'ব, নাই আমাৰ অসুবিধা হৈছে। তোৰ ভিতৰৰ পৰা ডাষ্টবিনটো আনিবলৈ অসুবিধা হৈছে। কোন হয় তই? তই জাবৰ পেলোৱাই হয়, নিজৰ অকাতত থাক। কিন্তু মেডাম, জাবৰ পেলোৱা মানুহ আপোনালোকে হয়, আমি চাফাহে কৰোঁ। আৰু মই চাফাৰ কৰ্মচাৰীয়ে হয়। ৰাতিপুৱা 4টা বজাতে উঠোঁ। স্কুল, কলেজ, মন্দিৰ, মছজিদ, হস্পিটেল সকলো ঠাইৰে জাবৰ আমিয়ে উঠাওঁ। আপোনালোকে যিবোৰ জাবৰ লেতেৰা কৰে সেইবোৰ জাবৰ আমিয়ে চাফা কৰোঁ মেডাম। মোৰ লগৰজনীয়ে কৈছিল এখন ঘৰলৈ যাব ল'বলৈ নাযাবি বুলি, কিন্তু মই মানাহে কৰিলোঁ। কিনো অসুবিধা তাকে চাওঁ বুলি। অসুবিধা আছে মেডাম, অসুবিধা আছে। মৰম, দয়া, সন্মান একো নাই আপোনালোকৰ মনত আমাৰ প্ৰতি। যেতিয়া কৰোণা সময় আছিল তেতিয়া আমাক সকলোৱে যোদ্ধা বনাই দিলে। কপালত আমাক ফুট দিলে আৰু মালা পিন্ধালে। আৰু যেতিয়া কৰোণা গ'ল তেতিয়া আমাক সকলোৱে পাহৰি পেলালে। ঔকাতটো আমাৰ আছে মেডাম, ঔকাত আছে। আপোনালোকে জাবৰ পেলাই আৰু আমি জাবৰ চাফা কৰোঁ। স্বচ্ছ ভাৰত গঢ়িম বুলি কথা দিলোঁ আমি মেডাম, আৰু দেশখনক চাফা কৰিম বুলি প্ৰতিজ্ঞা ল'লোঁ আমি। মেডাম, আমাৰ দেশখন তেতিয়াহে চাফা হ'ব যেতিয়া স্বচ্ছতাৰ সকলোৱে হাত থাকিব। আহিলি, তোক নাযাবি বুলি কৈছিলোঁ নহয় এইখন ঘৰলৈ। এইখন ঘৰলৈ মই 10-12তকৈ ওপৰলৈ গ'লোঁ। এইখন ঘৰত যিজনী মেডাম থাকে আৰু মেডাম মেডাম चमक चम चम चमकेगा इंडिया। अब उठो देश के भाग जगाने हैं हमको, निर्मल निर्मल कुछ गीत रचाने हैं हमको। अब उठो देश के भाग जगाने हैं हमको, निर्मल निर्मल कुछ गीत रचाने हैं हमको।